Happy Holi. Aray, rock. Hey. Happy Holi. মোক যে ৰং দিছে মিঠাই খুৱাবিন নাই কোৱা খুৱাম কেনেকুৱা লাগিছে আমাৰ ইয়াতে ভাল লাগিছে বহুত ভাল লাগিছে হেল্ল' নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা হোলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আজি আমাৰ গাঁৱত শ্ৰী শ্ৰী মা কালী মন্দিৰ পূজা আছে ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ 6 তাৰিখে পূজা আছে তো আহি এদিন দুদিন পিছত ফাইনালি আজি 6 তাৰিখ আহি পাল তো বলক তাতে মন্দিৰলৈ আৰু এয়া মেইন গেট গাইজ ৱেলকাম টু মন্দিৰ তো গাইজ আৰু ফাইনেলি আহি পালোঁ মই আৰু এইখনে মন্দিৰ আৰু মন্দিৰখন স্থাপিত কৰা আছিল 1855 চনতে আৰু এইফালে মানুহবিলাকে নম নম ভক্তি লৈ আছে সকলোৱে আৰু এইফালে গৈ আছে কিছুমানে আশীৰ্বাদ ল'ব কাৰ কি আশা আছে সকলো পূৰণ কৰি দিয়ক তাকে কামনা কৰিলোঁ ময়ো আৰু এয়া টংকেশ্বৰ দা দুটাই মিলি আজি কুঁহিয়াৰ ৰস খাই আছোঁ গৰমৰ দিনত কুঁহিয়াৰ ৰস তো ইয়াৰ আগৰ ভিডিঅ'ত যে আছিল টংকেশ্বৰ দা তো কিমান টাইম হ'ল আহিব হ'ল 1.5 ঘণ্টা মান 1.5 ঘণ্টা মানে হ'ল বাকী খবৰ পাতি ভালে আজি কি আছে কাৰ্যসূচী আজি কাৰ্যসূচী ৰাতিত সাংস্কৃতিক অনুষ্ঠানত ডেন্স ধামাকা আছে আহিব সকলোৱে নহয় আপুনি ডেন্স কৰিব নাই আজি মইতো এখন ডেন্স নকৰোঁ বুঢ়া হ'লতো গান গাব নহ'লে নিশ্চয় আৰু এইফালে ৰাতি ডেন্স কৰা সকলৰ কাৰণে নাম ভৰ্তি কৰা চলি আছে তো বহুতে নাম ভৰ্তি কৰিব আহি আছে কেনেকুৱা লাগিছে দাদা আজি আহি ভাল চেংৰা ভাইগিলা পুৰা পানী পুৰি মাৰি আছে কেনেকুৱা লাগছে একদম মজা গৰমত এইগিলা নাখালে আৰু কি খাবি बात तो सही है ক'ৰ পৰা আহিছে ধূপতলা পেচা কিনা কেনেকুৱা চলি আছে ভালে চলি আছে দে তো গাইজ এই পূজাখন দুদিন পাতা হয় তো আজিৰ দিনত এইখিনিয়ে এতিয়া অহাকালি লগ পাই আছোঁ অহাকালি কি হয় দেখুৱাম The next day তো গাইজ সকলোকে আকৌ এবাৰ হেপী হ'লে তো আৰু হোলী দিন সকলোৱে ৰং খানি মুখৰ অৱস্থা নাইকিয়া কৰি দিছে তো দেখা পাইছে আপোনালোকে আমাৰ ভাই কথা লাগছে আমাৰ হন্দ্ৰ ভাই তো আপোনালোকক আজিৰ কাৰ্যসূচী দেখুৱাই আছো কি আছে তো চাই থাকিব আপোনালোকে তো তমকেইটা আজিৰ দিনত আপুনি কি ক'ব ৰাইজক আজিৰ দিনত চবে হেপী হোলী চবে ভালে থাকক নমস্কাৰ আমাৰ সকলোকে অসমবাসীলৈ হোলীৰ শুভেচ্ছা জনালোঁ আৰু এবাৰ আহিছা পূৰ্বাবছা দেউললৈ তেতিয়া আপোনালোকে বুজিব আমাৰ এতিয়া অলপমান নাম প্ৰসংগ চলি আছে অলপমান পিছত আমাৰ চোৰালি হ'ব চোৰালি আপোনালোকে আমাৰ পূৰ্বাবছাৰ জজটো দেখাই দিম মানে ইয়ং জেনেৰেশ্যনৰ জজটো আমি দেখাই দিম কিমান ষ্ট্ৰং আৰু ডেকা বুঢ়া আই মাতৃ সকলোৱে এনজয় কৰিব আৰু ফূৰ্তি কৰিব আৰু আহিব আপোনালোকে অনুৰোধ কৰিছোঁ আপোনালোকে এই বছৰ আহিব নোৱাৰিলে নেক্সট বছৰ আহি চাব পূৰ্বাবছা দেউলত আহি চাবি এবাৰ বহুত ফূৰ্তি পাব বহুত এনজয় নমস্কাৰ যাচিলোঁ বাপৰে যি ৰং দিছে না মুখৰ ভিতৰতে সোমাই গেল কৈছে ভাই বান্দৰ মুখা বানাই দিল মোক অৱস্থা নোহোৱা কৰি দিছে মোক মোক যে ৰং দিছে মিঠাই খুৱাবিন নাই কোৱা খুৱাম হেপী হোলী হেপী হোলী হেপী হোলী আরে ক'ত পালাবি বেটি
তো এইফালে আমাৰ বাইদেউসকলে নাম পাৰ্টে তো বাইদেউ ক'ৰ পৰা আহিছে আমি গজিয়াজানিৰ পৰা গুজিয়াপানীৰ পৰা হয়। কেনেকুৱা লাগিছে আমাৰ ইয়াত ভাল আহি? লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে হয় হয়। আৰু এনে হোলীৰ বিষয়ে কি ক'ব বিচাৰে আপুনি হোলী মানে ৰঙৰ উৎসৱ। অঁ হোলী মানে সকলোৰ জীৱনলৈ ৰং কঢ়িয়াই আনক। তো এইফালে আমাৰ হেমেন্দা পুৰা ঢোল চোল লৈ ৰেডি তো হেমেন্দা ৰাইজক কি মেছেজ দিব বিচাৰা সকলোৱে বঢ়িয়াকৈ হোলীটো উপভোগ কৰক তাতে কামনাৰে চবকে বেষ্ট অফ লাক। কেনে ভালে মজা তো এই আমার দীপক ভাই তো বেশি দীঘলীয়া নকৰা আৰু ভিডিঅ'টো তো আজিলৈ এইখানে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক কৰি দিব মানে চেংৰা ভাই চেনেলটো আৰু লগতে এই বেল একাউণ্টটো ক্লিক কৰি দিব দিব লগতে নতুন নতুন ভিডিঅ'টো আপোনালোকে পাই থাকিব হয়, আমাৰ হয়। সুদীপ ভাইৰ ওচৰত তো আপোনালোকে সহযোগ কৰিব একেলগে যাতে সুদীপ ভাই আমাৰ লগত মানে আগবাঢ়ি যায় ইয়াতে মোৰ ধন্যবাদ কথা হয় ক'ব লগা তো আকৌ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত